Hi friend, good morning. Morning আজি ভিডিও আৰম্ভ কৰিছো মোৰ অন্য ভিডিওলৈ স্বাগতম জনাইছো আশা কৰো আপোনালোকৰ ভালে মোৰো ভালে এই কাৰণে আপোনালোকৰ গলৈ এটা নতুন ভিডিও আগবঢ়াইছো গা পা ধুই আহিছো মোৰ চুৰ ধুই আহিছো আৰু এতিয়া আমাৰ মৰ্নিংতে জলপান খুন্দি আছে আজি আপোনালোকক দেখা আছে মই আমাৰ এইফালে পুৰা জলপান খুন্দি আছে মা আৰু বাইদেউ আৰু ভাগিনে খুন্দি আছে আৰু আমি আজি আমাৰ বাটনাম আছে আপোনালোকক দেখাবলৈ যাম মই নিজেও যাম যেহেতু খেয়াগাই পল আৰু আপোনালোককো দেখাম এই আমাৰ পাপা খেলি আছে এইটো খেলিছা তুমি খেলিছানে হাই কৈ দিয়া হাই এইবেলা চাই পেলাই হাই কৈ দিয়া হাই কৈ দিয়া মাই জলপান খুন্দি আছে আমাৰ জলপান খুন্দি হৈ গ'ল আমি এতিয়া মই খাই আছো ইয়াত টেঙা এইফালে মায়ে খাই আছে চাহ আৰু জলপান খুন্দি হৈ গ'লে ইয়াত ঢেকি দাঙি পেলাই আমাৰ থৈ দিছে আৰু পিছত আপোনালোকক হাই ফ্ৰেণ্ড আমি ওলাই আহিছোঁ আজি আমাৰ বাটনাম আছে তাৰ বাবে আমি ওলাই আহিছোঁ বাটেদি আমাৰ ঘৰৰ পৰা অলপমান দূৰ তাৰমানে আহিছোঁ আৰু ওলাই কৰি আমাৰ বাবু আৰু বাইদেউহঁত আগত গ'ল এতিয়া মই গৈ আছোঁ আপোনালোকক বাৰু দেখাম গৈ তাত পাই লওঁ বেছি জগা নাই আৰু খোজকাঢ়ি আহিব লগা হৈছে ৰ'দ তাতে তামান ৰ'দ দিছে আৰু আপোনালোকে কি কেনেকৈ হয় দেখাম তেনেহ'লে গৈ আছোঁ চাই থাকক আমি আহি পালোহি এয়া বাটনামৰ য'ত সেৱা কৰে তাত আহি পালোহি এয়া বাইদেউ আহিছে এয়া সিহঁতৰ আগপাত পাতিয়ে থৈ দিছে আৰু আমাৰো পাতি থৈ দিছে এইফালে আমাৰ পাতি থৈ দিছে একদম তামান মানে মানুহ ৰখি আছে আৰু সেইখিনিতে আমাৰ ধুনু আহিছে স্কুলৰ পৰা এতিয়া আহি পাইছেহি এতিয়া মানে একোবা মানুহ গোটেই ৰখি আছে আৰু আপোনালোকক দেখাব পাৰোঁ হয়তো নেদেখাব পাৰোঁ যিহেতু আহিব সেইটো কাৰণে তথাপিও আপোনালোকক অলপ দেখাই দিছোঁ আৰু আজিৰ পৰা আমাৰ এয়া বাটনাম শেষ আৰু 6 দিনীয়া যি কাৰ্যসূচী আছিল হাই ফ্ৰেণ্ড এতিয়া আহিলোঁ দিনত জলপান খুন্দিলোঁ চাহ তাহ খালোঁ এতিয়া আহিছোঁ পাকঘৰলৈ আহিছোঁ মাছ চাছ ভাজিম এয়া হ'ল এইবিলাক মাছ ভাজি কৰি থৈ দিছে এইবিলাক মাছ চাছ বনাওঁ আকৌ আজি মই আলুৰ এটা ধুনীয়া ৰসগোল্লাৰ ধৰণে লাগে মানে খাই সেইটো দেখাম এয়া আলু সিজাই আছোঁ এয়া আলু এইটো আলু হয় এই মিঠা আলু খাম মানে এইটো মিঠা আলুটো খাম এইটো আলু আপোনালোকক ধুনীয়া ৰেচিপি এটা মই দেখাম যি ৰসগোল্লাৰ দৰে মই আলুটো যে বনাম মই ৰসগোল্লাৰ দৰে সেইটো বনাবৰ কাৰণে মই এতিয়া চেনি তেনি যে ৰসগোল্লাৰ চিৰাপৰ দৰে মই বনাই ল'ম এতিয়া তাৰ বাবে বনাম আৰু আমাৰ যে জলপান খুন্দিছিলোঁ এয়া জলপান আৰু কড়াইগুড়ি আমি খুন্দি পেলাই থৈ দিছোঁ আৰু এতিয়া মই চিৰাপখিনি বনাই লওঁ চিৰা তাৰপিছত আপোনালোকক দেখাই আছোঁ চাই যাব ৰেচিপিটো কেনে লাগে আৰু কমেণ্ট কৰি জনাব এয়া মিঠা আলু আমি বাকলিবোৰ গুচাই ল'ম আটাইবোৰ এইদৰে খাবলৈ ইমানেই সোৱাদ মই কৈছিলোঁ ৰসগোল্লা বুলি ৰসগোল্লা নহয় লালমোহনৰ দৰে লাগে খাই মোৰ সোৱাদ ভুল হৈ গ'ল এয়া মোৰ গুচাই হৈ গ'ল এতিয়া এইখিনি মই ভালদৰে মঠি ল'ম এইখিনি ভালদৰে ফেটি লৈছোঁ তাৰপিছত ইয়াত এড কৰি দিম মই এয়া বেচন দি দিছোঁ অলপ কৰি দিছোঁ বেছি নহয় এইখিনি এতিয়া ভালকৈ ফেটি লৈ তাৰপিছত মই ধুনীয়াকৈ লাডু বনাই ল'ম ফেটি হৈছে আৰু এইখিনি ধুনীয়াকৈ মিলাই ল'ব এতিয়া মোৰ ফেটি হৈ গৈছে এতিয়া লাডু বনাই দিম মই সৰু সৰুকৈ বল আকাৰত বনাই ল'ম মই এয়া দেখিছেনে এইদৰে বনাই লওঁ মই ৰসগোল্লাৰ বা লালমোহনৰ আকাৰত এইটো একে খাবলৈ কাৰণে লালমোহনৰ দৰে হয়
এইখিনি মোৰ বলকেইটা হৈ গ'ল। এতিয়া মই কি কৰি আছোঁ আপোনালোকে চাই গ'ল। এয়া তেল গৰম হৈ গ'ল। মই এতিয়া এইকেইটা বলকেইটা দি ল'ম। এইকেইটা ফ্ৰাই কৰি ল'ম মই ৰঙচুৱা নোহোৱালৈ। অলপ ল' ফ্লেমত দি দিছোঁ মই। এনেকৈ ৰঙা নোহোৱালৈ মই ভাজি থাকিম। ৰঙচুৱা যেতিয়া হ'ব তেতিয়া মই যিখিনি বনাই থৈ দিয়া চিৰাপ আছিল হাই ফ্ৰেণ্ড, গুড মৰ্ণিং। কালি ভিডিঅ' শেষ কৰিব নোৱাৰিলোঁ যিহেতু, সেইটো কাৰণে আকৌ মৰ্ণিং ভিডিঅ' আৰম্ভ কৰি দিছিলোঁ। এতিয়া মই পাকঘৰত আহি চাহ বনাই আছোঁ। চাহ বনাইছোঁ, এইয়া চাহ বহাই দিছোঁ। এইফালে ভাপত দিয়া পিঠা বনাইছোঁ আৰু ভাপত দিয়া পিঠাৰ লগত বনাব পিঠাগুড়ি মই কাটি লৈছোঁ। এয়া কাটি কৰি মই লৈ লৈছোঁ। এতিয়া বনাই লওঁ আৰু যিহেতু ভিডিঅ' মই সামৰিব পৰা নাই, সেইকাৰণে এইখিনি আপোনাক দেখাই তাৰপিছত ভিডিঅ'টো মই সামৰিম বুলি ভাবিছোঁ। তেনেহ'লে পিঠা ৰেডি হৈ গ'ল। এয়া ভাপত দিয়া পিঠা আৰু লগতে কালি বনোৱা এয়া লালমোহন। এতিয়া মই আপোনালোকক ভাঙি পেলাই এয়া দেখাই দিছোঁ। বহুত চফ্ট মানে একদম খাবলৈ কাৰণেও বহুত সোৱাদ হয়। এতিয়া আমি চাহৰ লগত এয়া খাম আৰু সেইকাৰণে আপোনালোকক দেখাই দিছোঁ। তেনেহ'লে আজিলৈ বাই বাই। অন্য এটি ভিডিঅ' পাই আছোঁ।